হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহু দিনৰ পিছত আকৌ আহিছোঁ ইয়াত স্কটলেণ্ডৰ ভিডিঅ'লৈ। কাৰণ তাৰ পিছত আমি বহুখিনি ঠাইয়ে ঘূৰিব গ'লোঁ ইফাল সিফাল কৰি তো সেইকাৰণে ভিডিঅ'বোৰ এনেকৈ ৰৈ গৈছিলে, মোবাইলতে দিবলৈ টাইম পোৱা নাছিলোঁ। গতিকে আপোনালোকে চাগে বুজি পাইছেই আৰু গতিকে লাষ্ট ব্লগটো আপোনালোকে যদি স্কটলেণ্ডৰ চাইছে তেতিয়াহ'লে গম পাইছে আমি এটি ফেমাছ জেগাত গৈ আছোঁ আৰু সেয়া হৈছে যিখন হেৰি পটাৰৰ ইয়াতে শ্বুটিং হৈছিলে। তো বলকচোন তেতিয়াহ'লে এতিয়া গাড়ীখন পাৰ্ক কৰোঁ। ইয়াতে এটা পাৰ্কিং কৰিম আৰু দেখিছেনে ৰাইডাৰ্ছ মাটিটো হেৰিত আছে দে, অলপ বোকা উঠিব। সমান সেই বোকা উঠা মাটি ন আহিও সাৰ পাইছে। পাৰ্ক কৰিলোঁ আমি আৰু হাৰ্বিকক আমাৰ তাৰ গাড়ীত বহাই দিলোঁ, সৰু গাড়ী। তাৰ কাৰণে সেইখনেই গাড়ী। তো বহুখিনি আজি ৰাইডাৰ আহিছে, বহুতেই আছে মানে ক্ৰাউড, কাৰণ বহুত বেছি ফেমাছ জেগা যেতিয়া সকলোৱে চাব আহিছে, বিশেষকৈ সেই ট্ৰেইনখন। কিন্তু আনফৰ্চুনেটলি আজি সেই ট্ৰেইনখন নাই, মানে এমাহ ধৰি ট্ৰেইনখনৰ যিটো বন্ধ হৈ আছে। গতিকে ক'ম বাৰু কি হৈ আছে আৰু আগলৈকে গৈও আপোনালোকক ধুনীয়াকৈ দেখাব চেষ্টা কৰিম আৰু আমিও বহুত ধুনীয়াকৈ চাম। তো অকণমান বৰষুণ আহিছে আৰু সেইকাৰণে আমি জেকেট একদম পিন্ধিব লগা হ'ল। আৰু এইপিনে আমাৰ হাৰ্বিকৰ দেউতাক আৰু এয়া হাৰ্বিক, সি বেয়া ফূৰ্তি পাইছে, সি পূৰা 2 ঘণ্টা শুই আহিলে। আৰু এইপিনে আমাৰ অৰিন্দিতা আৰু জ্যোতিৰ্ময় এগেইন। তো হেৰি পটাৰৰ মানে ইয়াতে শ্বুটিং হৈছিলে আৰু এইখিনিৰ নাম হৈছে, এগেইন কৈছোঁ মই, গ্লেন ফিনেন ভায়াডাক্ট। ইয়াতে মেপ এখন আছে, সেইখন বাৰু মই একবাৰ দেখাই দিওঁ। এবাৰ চাওঁ, মেপখন দেখাই দিওঁ ৰাইজক। ষ্টেচন, মিউজিয়াম ষ্টেচন, এইটো গ্লেন ফিনেন ভায়াডাক্ট। এইটো ডুৱেল কেমেৰাত ভাল হয়। হাৰ্বিক, হেল্ল', একদম ধুনুকে শুই আহিছে আমাৰ। শুই আহি অকণমানকে ইফালে দেখিছোঁ। এইখন হৈছে ব্ৰিজখন। মই পাৰিলে ইয়াতে স্নেপটো লগাই দিম, শ্বৰ্টছটো, যিখন মানে শ্বুটিঙৰ যদি মই পাৰোঁ মই লগাই দিম। কাৰণ আজিকালি নতুনকৈ ভিডিঅ' কৰিছোঁ কাৰণে ইমান এটা নাজানো। কি ধুনীয়া ঠাই। মই 2টামান ফটো উঠাই লওঁ। ভিডিঅ'খিনি মই পূৰা কৰি আছোঁ, মানে ভিডিঅ' কাৰণে এইখিনি। ফাইনেলি বহুত কাষত আহি পালোঁ। তো এয়া ফ্ৰণ্টৰ পৰা এনেকুৱা দেখি, কিন্তু দূৰৰ পৰা মানে পুৰা ভিউটো পোৱা যায়। তো আমি দূৰতে যাওঁ আৰু হৈ গ'ল।
ওপৰৰ পৰা মানে ভালকৈ ভিউটো পোৱা যায়, সেইকাৰণে আছিলে আৰু মানুহখিনি চবে মানে ট্ৰেইনখন ৰখি আছে, কিন্তু আনফৰ্চুনেটলি আজি ট্ৰেইনখন বন্ধ আছে। তাৰ পৰা ওলাই সেইখিনি ইয়াতে ৰেষ্টুৰেণ্টবোৰ আছে, কেফে, তো তাত আহিছোঁ এনেকৈ টুৰিষ্টৰ পৰা। অকণমান বৰষুণটো দিয়াই ঠাণ্ডা ঠাণ্ডা আহি গ'ল। তাৰে পৰাই চাগে ওপৰত গৈছিলে, এইমাত্ৰ যে দেখিছিলোঁ সেই বেবীৰ লগত এনেকৈ নিয়াৰি। তো আমি গ্লেনফিনানৰ ওলোৱা সময়ত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ বৰষুণ আহি গ'ল। তাৰপিছত এয়া ওলাই এতিয়া ৰাস্তাতে কিবা ৰেষ্টুৰেণ্ট চাই আছোঁ আমি, আৰু গতিকে আমি ৰেষ্টুৰেণ্ট ভাল নাপালোঁ, গতিকে ভাবিছোঁ কি ডাইৰেক্ট এডিনব্ৰাতে গৈ খাম। আৰু সেইপিনে বেবীয়ে কিবা কিবি ধেমালি কৰি আছিলে, একদম অৰিন্দিতা খুৰীয়েক হয়, আৰু ইফালে আমাৰ লগত। তো সেনেকৈ গৈ আছোঁ এতিয়া। অলমষ্ট আৰু 1 hour আছে এডিনব্ৰালৈ। এই আমাৰ 3 ঘণ্টাই অলমষ্ট লাগিলে, গতিকে মই বহুত বেছি ভিডিঅ' নকৰিলোঁ, কাৰণ যোৱা ৰাস্তাটো ছেইমেই আছিলে। আৰু এতিয়া আমি পাম হাফ এন আৱাৰত ৰুম, আৰু ৰুমত গৈ অকণমান জাষ্ট ৰেষ্ট লৈ আকৌ এডিনব্ৰা আমি টাউনখন ফুৰিব আহিম। এয়া এতিয়া ৰুমত আহিছিলোঁ আমি, আহি কামখিনি হৈ গ'ল, আৰু এতিয়া গৈ আছোঁ কিবা এটা খাওঁ, তাৰপিছত আমি চিটিখন ঘূৰিম। তাৰপিছত কালি ইয়াৰ পৰা আমি গুচি যাম। এটা দুখৰ বিষয় যে আজি ছানডে, গতিকে সকলো দোকান বন্ধ আছে, গতিকে আমি জাষ্ট ইয়াতে খাই লৈ আকৌ ৰুমতে যাব লাগিব, গতিকে অকণমান বেয়াও লাগিছে, গতিকে কাইলৈ আকৌ চাব লাগিব। এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টত আহিছোঁ, যিমান যি নহ'লেও ৰাইচটো লাগে, গতিকে ইয়াতে কিবা এটা খাওঁ। আমি সিদিনা ৰাতিখন খাইছিলোঁ, ইমান ধুনীয়া টেষ্ট আছিলে, সেইকাৰণে ভাবিছোঁ আজি ইয়াতে খাম, আৰু কাইলৈ যাম যেতিয়া। আজি ছানডে কাৰণে সকলো দোকানখিনি ইয়াত বন্ধ। এতিয়া কেইটা বাজিলে? এতিয়া 7:20। নহয় নহয়, আগত ষ্টেচনত পাব পাৰোঁ এইখন। তো ইপিনে বেবীৰ কাৰণে হাই চেয়াৰ দি দিছে, আৰু এটা বস্তু ভাল লাগে, মানে ইউকেত আমি য'তে গৈছোঁ তাতে সকলো ঠাইতে এনেকৈ বেবীৰ কাৰণে হাই চেয়াৰ দি দিয়ে। এম্বিয়েন্সটো বহুত বেছি ধুনীয়া লাগিছে, আৰু যিমানেই যি নহওক বাহিৰৰ দেশত যেতিয়া ইণ্ডিয়ান এখন ৰেষ্টুৰেণ্ট আৰু ইণ্ডিয়ান মানুহ লগ পাওঁ বহুত বেছি ভাল লাগে, এটা নিজৰ লাগে, মানে যিমানে যি নকওক। আৰু এয়া আমি এতিয়া অৰ্ডাৰটো কৰিছোঁ, আৰু আহিব অলপ পিছত। চ' বহু অপেক্ষাৰ অন্তত আমাৰ এয়া অৰ্ডাৰ আহি পালে, আৰু দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈ তাতকৈও বেছি ধুনীয়া লাগিছিল, গতিকে এনেকৈ আৰু বহুত বেছি ভাল লাগিলে। এয়া লাষ্ট আমাৰ এডিনব্ৰাৰ খানা হয়, কাইলৈতো আমি যাম ইয়াৰ পৰা, গতিকে এইখিনি আছিলে। আৰু ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। বাই বাই এণ্ড টেক কেয়াৰ।